ফ্ৰেণ্ড আমি বৰ্তমান উপস্থিত আছোঁ ভোগেশ্বৰী মন্দিৰত। আমি যাই আছোঁ মন্দিৰলৈ। এয়া হ'ল ৰাহুল। আমি যাই আছোঁ বৰ্তমান। এয়া বহুত গাড়ী হৈছে। বিকাশ এয়া প্ৰণৱ এয়া হৈছে মানৱ এয়া হৈছে মিতুল বৰ্তমান আমি যাই আছোঁ লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি এতিয়া আমি মন্দিৰটো দেখাম চাই থাকক গতিকে আপোনালোকে মন্দিৰটো চাই থাকক এতিয়া মন্দিৰটো এতিয়ালৈ ফটোৱা নাই নাই ফটোৱা এয়া চাওক ছোৱালী এয়া চাওক ছোৱালী এয়া চাওক ছোৱালী मजा आया বৰ্তমান আমি নতুন দলংখনত যাই আছোঁ এইখন দলং নতুন হয় এর আগৰবাৰ আহোঁতে এইখন দলং হোৱা নাছিল মোবাইলটো হ'লে বললি চাওক ছোৱালী ছোৱালী समझ रहे हो ना বঢ়িয়া আহি মাৰি দিছে এটা দিয়া আজি মন্দিৰলৈ যাই আছোঁ माइना पड़ी जाबा আস্তে বহুত তল হয় মানুহ
এইটো হৈছে মন্দিৰটো মণ্ডল মণ্ডল আমাৰ মণ্ডল উঠি গেল আজি চব আৰু এই কুইজ প্ৰতিযোগিতাখন এইখন মঞ্চৰ সন্মুখতে অনুষ্ঠিত কৰা হ'ব গতিকে এয়া আমি আৰু এটা ব্লগাৰ লাগ পালোঁ এয়া হৈছে বিকি বিকি ইয়াৰো এটা ব্লগিং চেনেল আছে আৰু মই তিনিটাই মানি আছোঁ ব্লগ মজা এইবাৰে মানুহ কম না মানুহ কম হৈছে না এই মানে এতিয়া আগৰবাৰ মানে অহা নহ'লতো এইবাৰ মানে যেতিয়া আহিছিলোঁ তেতিয়া ভাল লাগছে ভিতৰত মানে চেনিটাইজাৰ দি আছে আমি যেতিয়া শুনছোঁ মানে 60,000 টকা তেতিয়া চেনিটাইজাৰ দিছে কিন্তু ভাল লাগছে চেনিটাইজাৰ দিয়াই আপোনালোকে আহিলে চেনিটাইজাৰ দিব ইয়াত চেনিটাইজাৰ দিবই চেনিটাইজাৰ লৈহে ভিতৰত সোমাব পাৰি যদি এইবাৰ অহা নহয় অহাবাৰ আহিব নিশ্চয় এখন দেখে পাৰ্কত যাই আছোঁ আমি এতিয়া এইটো ঘৰা ঘৰা বোলে ঘৰা ঘৰা চাই লওক এইটো ঘৰা ইয়াত আপোনালোকে উঠিব পাৰে উঠিলে পইচা লয় এতিয়া আমি পাৰ্কৰ ভিতৰত আহিলোঁ এইখন পাৰ্ক এইবোৰ হৈছে ছাতিৰ দোকান ইয়াৰ পৰা ছাতি কিনি আপোনালোকে ছাতি জ্বলাব পাৰে মন্দিৰত এইটো এটা ডিম্পু বৰুৱা ইয়াত উঠিব পাৰে আপোনালোকে ইয়াত উঠিব পাৰে সৰু সৰু ল'ৰাবোৰ
কিন্তু পিছলে কিন্তু নিকিনিলোঁ ইয়াত বহুত দাম ক'লে 50 টকা মাস্ক এখনত 50 টকা ক'লে সেইকাৰণে নিকিনিলোঁ ইমান দাম তাৰ বাবে ছাতি ল'ব লাগিব ভোগেশ্বৰ গতিকে ইয়াৰ পৰা আমি ছাতি ল'ম উদ্যোগত চলি থকা কাৰ্যসূচীৰ মাজতে ইয়াৰ পৰা ছাতি ল'ম এই এখন মঞ্চত কিছু সময়ৰ পিছত নিউক্লিয়াছ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত আৰু ভোগেশ্বৰ সেৱা সমিতিৰ সহযোগত ঐক্য সহযোগী ইয়াৰ পৰা আমি ছাতি ল'ম এতিয়া ছাতি জ্বলাব লাগিব মন্দিৰত অংশগ্ৰহণ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ বিশেষজ্ঞ শুনা ইয়াত চেনিটাইজাৰ দি আছে জোতিষ ব্লগ ধৰকচোন মোৰ কাৰণে ধৰকচোন এয়া আমি চেনিটাইজাৰ লগাই ল'লোঁ হাতত তলত চেনিটাইজ কৰিব দিছে এইখন হ'ল গেট চাই লওক সেৱাজনৰ ভিতৰলৈ সোমাই আহিলোঁ এইবাৰ মানুহ বহুত কম ন চাওক ক'ত জলবি আগলৈ যাই আছোঁ মন্দিৰটো পিছফালৰ পৰা দেখুৱাম মন্দিৰটোৰ পিছপিনে
আহোঁৱে ক'বা সেনেহেন দিছে আটা বিকাইও 14 পুৰুষ সেই দিনত মন্দিৰটো স্থাপনা কৰা হৈছে আটা বিকাৰ দিন ভাল লাগিল আপোনাৰ লগত কথা পাতি ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ whatever. Please লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত গতিকে চাই থাকক